নমস্কাৰ ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ মহিলাসকলে অহাকালিৰ ভিতৰত কৰিব লাগিব এইকেইটা কাম লগতে এই ভিডিঅ'টোত অৰুণোদয় আঁচনিক লৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম যদি আজি গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকে জানিব বিচাৰে তেন্তে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আয়ুষ্মান কাৰ্ড লৈ যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকৰ ভাল খবৰ কাৰণ আপোনালোকে যদি এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই তেন্তে নতুনকৈ বনাব পাৰিব আয়ুষ্মান কাৰ্ড অৰ্থাৎ যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে নতুনকৈ আবেদন কৰিব পাৰিব আয়ুষ্মান কাৰ্ড আপোনালোকে যদি আয়ুষ্মান কাৰ্ড বনাই প্ৰতি বছৰে 5 লাখ টকা অৰ্থাৎ ফ্ৰী বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব যিসকল লোকে বনাইছে তেওঁলোকে নতুনকৈ বনাবৰ প্ৰয়োজন নাই আৰু যিসকল লোকে বনোৱা নাই তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব ইয়াৰ পিছতে পৰৱৰ্তী দ্বিতীয়টো খবৰ হৈছে LPG গেছ লৈ আজি হৈছে লাষ্ট ডে আজি 16 আগষ্ট আপোনাৰ হাতত থকা যদি স্মাৰ্টফোন ঘৰতে বহি আপুনি E-KYC কাম কৰিব পাৰিব তাৰ সবিশেষ ভিডিঅ'ৰ জৰিয়তে জনোৱা হৈছে মোৰ চেনেলত আপোনালোকে যদি চাব বিচাৰে তেন্তে চাই ল'ব পাৰে আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মহিলাসকলৰ বাবে যি অৰুণোদয় আঁচনিৰ 3.0 আঁচনি যিসকল মহিলা এতিয়া অৰুণোদয় ধন পোৱা নাই তেওঁলোকে কি কৰিব লাগিব সবিশেষ জানোৱা আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু ইয়াৰ পিছতে হৈছে যে কি যোগ্যতা থাকিলে আপুনি পাব অৰুণোদয় আঁচনিৰ ধন প্ৰথমটো যোগ্যতা হৈছে যিসকল মহিলাই আবেদন কৰিব বিচাৰে সেইসকল মহিলাই নিজৰ নামত ৰেচন কাৰ্ড থাকিব লাগিব দ্বিতীয়তে যিসকল মহিলা অবিবাহিত যাৰ বয়স 45 বছৰ বয়সতকৈ অধিক যিসকল মহিলা বিবাহ বিচ্ছেদ হৈছে যিসকল মহিলা বিধৱা তেওঁলোকে আবেদন কৰিব পাৰিব ইয়াৰ লগতে ট্ৰান্সজেণ্ডাৰ আৰু শাৰীৰিকভাৱে সক্ষম নহয় তেওঁলোকে আবেদন কৰিব পাৰিব বৃদ্ধাশ্ৰমত জীৱন নিৰ্বাহ কৰি থকা প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনি 3.0 সুবিধা লাভ কৰিব যিসকলৰ পৰিয়ালৰ মহিলাৰ HIV থ্যালাছেমিয়া হেমোফিলা চেৰেব্ৰেল প্লাজি লেপ্ৰচি অটিজম স্পেক্ট্ৰাম আদি ৰোগ আছে তেওঁলোকে লাভ কৰিব যিসকল মহিলাৰ কোনো ঘৰ নাই তেওঁলোকে অৰুণোদয় 3.0 আঁচনি ধন লাভ কৰিব যিসকল পৰিয়ালৰ 2 লাখ টকাৰ আয়ৰ তলত হয় তেওঁলোকো অৰুণোদয় আঁচনি ধন লাভ কৰিব যদি আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আমি ভিডিঅ'সমূহ আপোনালোকে পাই থাকে